নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? আমাৰ ভাল বৰ্তমান। আৰু যদিও আপোনালোকৰ কাৰোবাৰ কিবা বেয়া চলি আছে, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ভালে কুশলে থাকক সকলো। আজি হ'ল আঘোণ মাহৰ শেষৰ দিন। মাহঁতৰ ঘৰলৈ নিমন্ত্ৰণ দিছে। মা ভাইটিহঁতে নিমন্ত্ৰণ কৰিলে, মানে উদ্দেশ্য হৈছে আজি নখোৱাৰ আয়োজন কৰিছে। গতিকে ভাবিলোঁ অলপ ভিডিঅ' কৰোঁ, লগতে আপোনালোককো দেখুৱাওঁ। চাই থাকিব ভিডিঅ'টি। আমাৰ ফালে কেনেকৈ ন খায় দেখুৱাই আছোঁ, চাই থাকক। পালোহি মাৰ ঘৰ। এইয়া ভতিজা বহি আছে। এটি হ'ল মোৰ ভাই ল'ৰা ভতিজা, আৰু এয়া ওচৰৰে ভতিজা বহি আছে। আমি চাহ খাবলৈ লৈছোঁ। এইয়া চাহ বোৱাৰীয়ে দিছে। A few moments later. খাবলৈ আমাৰ আইগৰাকীয়ে উলিয়াইছেহি দেই, ডিঙি দীঘলেদি। এই কেকাই জেকাই বোলে কওক। অঁ দি দিয়ক, এতিয়া দি দিয়ক। অঁতো এইটি ধৰা। সেয়া এইফালে এইবাৰ ভাইটিক চঞ্জাইছে। এতিয়া যেনিবা ন খাবৰ কাৰণে তেওঁ যোগাৰ কৰিব আৰু পাচলি বনাব। এতিয়া ৰাজাহাঁহ দেই, ডিঙি দীঘল। চাই থাকিব। আৰু এইফালে হ'ল আমাৰ মামী ৰান্ধনি। চাই দিয়া এফালে। নালাগে নালাগে বোলে, এতিয়া নোলাই বোলে, পিছত ওলাব দেই। পাচলি কুটি আছোঁ। আমাৰ আয়ে দেখুৱাই দিছে। আৰু পাচলি কুটিবলৈ লৈছোঁহে। ৰান্ধনীক অকণমান সহায় কৰি দিওঁ বোলো। আইগৰাকী যে পাৰিলা ৰাতিখন আইন লাগে। ভণ্টি আহিলে? অঁ আহিলা? এইয়া শাক কটা লগৰী এগৰাকী আহিছে দেই। সেইগৰাকী ইমান বেয়া একো নহয়, বেয়া হ'লেও নহয়। ন খাবলৈ ওচৰতে লোকৰ মাকৰ ঘৰ, আৰু এনেকৈ নাহি কেনেকৈ আহিব? একো সাজি কাচি নাই অহা। এই আমাৰ পিচকি ৰান্ধনীয়ে অকণমান সহায় কৰিছে মাকক দেই। মোৰ ভতিজা ছোৱালী নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিজা শইকীয়া। কোন ক্লাছত পঢ়িছা কৈ দিয়া। মই 10ম শ্ৰেণীত পঢ়িছোঁ। এইবাৰ পৰীক্ষা দিব, মেট্ৰিক ভালকৈ দিবা। ইফালে দাইল উতলি আছে। বৰাবৰ দাইল উতলি আছে। মাৰিমে ঘাই ৰান্ধনীয়ে একদম পুৰা ৰান্ধি আছে। ডাঙৰ ডাঙৰ কোমোৰা দুটা আছে কাষতে। সেয়া মাংসৰ লগত দিয়া হ'ব। আৰু এয়া হৈ গ'ল বৰা চাউল। বৰা চাউলখিনি 2 ঘণ্টামান তিয়াই থ'লে আমাৰ মামীয়েকে, ভাই বোৱাৰীয়ে মোৰ। আৰু তাৰপিছত কি কৰা হ'ব চাই থাকক আপোনালোকে। 2000 years later. আমাৰ মামা একদম পুৰা মাংস কোটাত ব্যস্ত। এফালে মামীয়ে সহায় কৰি দিছে। অকণমান চাই দিয়া মামী। একো নহয়, আমাৰ মামী সহায় কৰাত ভাল। মামা এতিয়া চাব পাৰিবানে? মই সদায় চাই থাকোঁ। সদায় চাই এতিয়া বুলি লাগি আছোঁ। এই আমাৰ এজনে মানে এই কল পটুৱা কাটি আনিছেগৈ ৰাতি। এই ভতিজাকে এই লাইট মাৰি দিলে, ভতিজাক আনি গ'ল। ভতিজা ভিতৰলৈ গ'লগৈ। কল পটুৱা কাটি আনিছে, কি কৰে চাই থাকিবচোন। আৰু লগতে কিন্তু আপোনালোকে ভাল এটা মানে শিকিব পাৰিব আকৌ দেই। কি বনাইছে চাই থাকিব। পেট ডাঙৰ হ'ল নহয়, পেটত ভেজা পইচা আঠো। পেট ডাঙৰ হৈছে বোলে। এনেদৰে 3 বাকলি মানে পটুৱা বনাই ল'লে। আকৌ তাৰপিছত আকৌ এতিয়া বেলেগ এটা ষ্টাইল বনাই আছে। সেয়া
সেই 3 বাকনি এনেকৈ বনাই লৈছে। বৰা চাউল দেখিছিলে নহয়, খৰাহিত যে টুকি থোৱা আছিলে। এইয়া ইয়াৰ লগত কাঁহী এখন নাচোন। এইয়া আমাৰ এইজন ৰান্ধনি হ'ল ভাপত দিয়া ৰান্ধনি। ভাপত দি আছে এইজন ভাপত দিয়া ৰান্ধনি। চাই দিয়ক আকৌ অকণমান। নেমাতে বোলে, ৰান্ধনি কৰিলে মাতিব নাপায় যে, সেয়া মুখ চুখ বান্ধি লৈছে। তাৰ সামৰণি মাৰিলে বোলে, কঁকালত ধৰি গ'লগৈ বোলে ৰাজহাঁহ খুটোতে খুটোতে। এইফালে ৰঙালাও বাকলি লগত আলু এয়াও মিলাই দিয়া হ'ব লগতে। তেল মাৰিব লৈছোঁ দেই। দালিত তেল মাৰিবলৈ লৈছে। এই ইহঁতি আকৌ বোলে ভিডিঅ' কৰিছে। ভিডিঅ'তনো কি কৰিছে বোলে, এইবোৰ দালি উঠিছে বোলে, কথাবোৰ উঠিছে। তেল মাৰিবলৈ লৈছোঁ, তেলত পিঁয়াজ, ৰচুন আৰু বোলে জলকীয়া, শুকান জলকীয়া। এইবাৰ আৰম্ভ হৈছে এয়া কোমলীয়া বাঁহৰ চুঙা, উভতা চুঙা। এই কৰতে অকণমান বোলে অসুবিধা পালে, এইবাৰ দাহে মানে চুঙা কাটি আছে। চুঙা দিয়ে খায়নে আপোনালোকে? আমি কিন্তু খাওঁ, ভাল লাগে খাই। চুঙা চাউল আৰু লগতে হ'ল মাংসৰ মানে জোলত জুবিয়াই যেতিয়া খোৱা হয় নহয়, এই কোনোবাই ক'ব নিচিনাকৈ বোলে তিনিলাত দিলেও নেৰিবা বুলি কয় যে, এইডোখৰ শব্দ নকওঁ আৰু। সেইটো মানে আমাৰ গ'ল উভতা চুঙা থিয়কাই দিয়া। এইটো ইয়াতে বৰা চাউল সোমাব। এয়া চুঙা কাটিলে। বাঁহৰ চুঙাত এয়া বৰা চাউল, তিয়াই থোৱা বৰা চাউল। চুঙাত চাউল ভৰাই হৈ গ'ল আৰু এয়া এতিয়া সোপা দি আছে, শুকান কলপাতৰ সোপা। মিহিকৈ কুটি দিছোঁ, ভাল লাগে। জলকীয়া ভাজিৰ কাৰণে ৰঙালাও বাকলি কুটি আছোঁ দেই। 2 hours later. গৰম নাই পৰা বোলে। হা হৈ গ'ল। কেইমিনিট লাগিলে ৰান্ধনি? ভালকৈ দিলে মানে তোমাৰ আধা ঘণ্টা ধৰা আৰু। আধা ঘণ্টা। এইটো আমাৰ ফালে চেৱা দিয়া বুলি কয়, আপোনালোকৰ ফালে কি কয় জনাবচোন। একদম ধোঁৱাই থাকে। এইফালে আকৌ বোলে টেষ্টিঙৰ কাৰণে মাংসবিলাক খৰিকাত দিব। মাংস মানে জলকীয়া ভাজি মাংস। আমাৰ ৰান্ধনীয়ে মাংস চব্জি বনাবলৈ আৰম্ভ কৰিছে। A few moments later. এয়া মাংস শুকান ভাজিকে খাই বোলে টেষ্টিং কৰিবলৈ থৈছে। আমাৰ আকৌ সেই নিয়মটো আছে পাই, মাৰ ঘৰতো আছে আমাৰ ঘৰতো আছে। এনেকুৱা ৰান্ধনি এয়া ৰঙালাও আলু মাংস এই বনাইছোঁ। হয়, উৰা বনাইছা? উৰা বনাইছোঁ।
লগা হৈছে মাংস টেষ্টিঙৰ কাৰণে সকলোৱে বোলে এপিচ টেষ্টিং কৰিব আহিলোঁ এয়া খুৰী হয় মোৰ সৰু খুৰী দাদা পালেহি এয়া মোৰ খুৰা হয় সৰু খুৰা খুৰী আহিছে দেখিছেনে খেৰৰ জুই দপদপাই জ্বলি আছে কি কৰা হৈছে বাৰু এয়া বাঁহৰ চুঙা বৰা চাউল ভৰোৱা চুঙাকেইটা যে পুৰি থকা হৈছে জলকীয়া ভাজি ইতিমধ্যে যোগাৰ হৈছে এয়া হৈছে হাঁহৰ ঠেং মাথা দেউকা এইফালে হ'ল ৰঙালাও বাকলি এইফালে হ'ল পিঁয়াজ কটা ধনিয়া আদা বটা দালচেনি ইলাচি মছলা এইফালে হৈ গ'ল নহৰু বটা এয়া জলকীয়া বটা কেৰাহীত পৰিলে আৰু ৰেডি হৈ যাব জলকীয়া ভাজি এইয়া জলকীয়া ভাজি জলকীয়া দিয়া হৈছে আৰু ৰচুন দিয়া হৈছে ইতিমধ্যে চুঙা পুৰা শেষ হৈছে আৰু এতিয়া এয়া চুঙাৰ মানে ওপৰৰ যি ক'লা অংশ সেই অংশটোক মানে ছাইড কৰি দিয়া হৈছে তাৰপিছতহে ভিতৰলৈ যাব চুঙা দেই বৰা চাউলৰ চুঙা এইফালে গুচাই আছে চুঙা হেৰি কৰি স্পিল কৰি পাব হৈছে আৰু বেছি বাকী নাই কি ক'লে আপুনি চুঙা ধোৱাই আছে দেখিছেন অঁ বৰাবৰ ধোৱাই আছে বৰাবৰ ধোৱাই আছে অঁ হৈ গ'ল অলপ এই চুঙা দেই চুঙা ভিনীয়াকৈ খোলালৈকে লগ লাগি একদম পুৰা চুঙা পুৰিছে এই নেৰা আমি নেৰা বুলি কওঁ আপোনালোকে কি কয় জানো এইটো দেখিলে চুঙা সেইটোৱে হৈ গ'ল চুঙা এয়া শেষৰটো মানে আইটেম বুলি ক'ব লাগিব পাপৰ ফ্ৰাই কৰি আছোঁ দেই 2 hours later. আমাৰ মানে মাৰ ঘৰত এই মৃতকক দিয়া নিয়ম এটা আছে এই নখোৱা দিনাখন সেয়া সেই মায়ে মানে আগবঢ়াই দিছে মৃতকক দেউতালৈ আৰু মৃত্যু ডাঙৰীয়া দুখদান হৈ ধৰিব এইফালে খোৱা পৰ্ব চলিছে অকণমান আহিছোঁ দেই বেছিকৈ নাই অহা বাৰু লিজা কেনেকুৱা কেনেকুৱা হয় এইফালে কেনেকুৱা লাগিছে কেনেকুৱা পাইছে খাই কেনেকুৱা পিঞ্চি কেনেকুৱা ভালেই আমাৰ গুডু দাদা কেনেকুৱা লাগিছে খাই হা সঁচাকে নে ঠিক আছে এইফালে অকণমান মানে ভৰি দুখ পাই আছে সেইটো কাৰণে বিচনাত আৰামত পুৰা দি আছে ফেচিলিটি বুলি ন একদম লাগি আছে সেইটো কথা আকৌ মিলনীয়াসকলে বৰাবৰ লাগি আছে দেই এইফালে আমাৰ ঘাই ৰান্ধনি ওলাই আহিছে ভালেই বনাইছে বোলে দেই ৰান্ধনি নাম কৰিছে